সদায় ক্ষমা কৰিবা কিন্তু তেওঁলোকৰ নাম কেতিয়াও নাপাহৰিবা। নমস্কাৰ, মই নিবেদিতা বৰা স্বাগতম জনাইছো ডি নিউজ আৰু ডি নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান দিনটোৰ তাৎপৰ্যলৈ, য'ত আমি আলোচনা কৰিম বিশেষ দিনটোৰ ইতিহাস। আজি 2 জুন। এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষ ঘটনাবোৰৰ মাজলৈ। 1979 চনৰ 2 জুনতে পোপ দ্বিতীয় জন পল মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে। তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ। 1999 চনৰ 2 জুনতে ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিচ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে। 2003 চনৰ 2 জুনতে ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰব কাজাকাস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। অসমীয়া সাহিত্যিক কৰুণাভিৰাম বৰুৱাৰ আজি জন্ম দিৱস। 1874 চনৰ 2 জুনত তেওঁৰ জন্ম হৈছিল। 1894 চনৰ 2 জুনতেই অসমীয়া নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ কমলানন্দ ভট্টাচাৰ্যৰ জন্ম হৈছিল। 1918 চনৰ 2 জুনতেই গৱেষক, প্ৰবক্তা আৰু সাহিত্য সমালোচক ভৱানন্দ দত্তৰ জন্ম হৈছিল। ভাৰতীয় পদাৰ্থবিজ্ঞানী দেৱেন্দ্ৰ মোহন বসুৰ আজি মৃত্যু দিৱস। 1975 চনৰ 2 জুনত তেওঁৰ মৃত্যু হৈছিল। আজিৰ দিনটোৰ তাৎপৰ্য অনুষ্ঠানটি ইমানতে সামৰণি পৰিছে। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। কাইলৈ পুনৰ কিছু নতুন তথ্যৰে আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈকে চাই থাকিব ডি নিউজ আৰু ডি নৰ্থ ইষ্ট। ধন্যবাদ।